Hello mommies and daddies, welcome back to my channel Motherhood a Blessing. আশা কৰো সকলো ভালে আছে। আপোনালোকৰ শিশুৰ বয়স বাৰু 6 মান্থ to 8 মান্থৰ ভিতৰত এতিয়া চলি আছে নেকি? যদি তেনেকুৱা বয়সত আপোনালোকৰ শিশুটি এতিয়া আছে তেতিয়া হলে মই ভাবো আজি এই ভিডিওটোৱে আপোনালোকক বহুত বেছি সহায় কৰিব। এতিয়া ভিডিওটো হৈছে এটা এনেকুৱা টপিকৰ ওপৰত যোনটো টপিকৰ ওপৰত এই বয়সত থকা সন্তানৰ পিতৃ মাতৃসকল অকমান হলেও চিন্তিত থাকে কাৰণ তেওঁলোকে ভাবে যে তেওঁলোকৰ শিশুটি কেতিয়া বহিবলৈ পাৰিব, বহিবলৈ কেনেকৈ ট্ৰেইনিং দিব লাগে, তেওঁলোকৰ সমবয়সীয় শিশুটিয়ে বহিব পাৰিছে নেকি, তেওঁলোকৰটিহে পৰা নাই নেকি, তেনে ধৰণৰ কিছুমান প্ৰশ্ন মনলৈ আহি থাকে। সেইকাৰণে এই ভিডিওটো শেষলৈকে চাই যাব। এইটো ভিডিও আপোনালোকক অকমান হলেও সহায় কৰিব বুলি মই আশা কৰিছো। মই আজি আপোনালোকক এটা এনেকুৱা বস্তু দেখাম যোনটো বস্তুৱে আপোনালোকৰ বেবিটোক সিটিং ট্ৰেইনিং দিবৰ কাৰণে বহুত বেছি সহায় কৰিব। এই বস্তুটোৰ কথা ময়ো জনা নাছিলো এজ এ নিউ মম, আৰু যেতিয়া মই এই বস্তুটো পাইছিলো, মই এই বস্তুটো গিফ্ট পাইছিলো নিকি মাইনাৰ কাৰণে। এই বস্তুটো গিফ্ট পোৱাৰ পিছত মই ভাবিছিলো এইটো ইমানেই বেছি ইউজফুল বস্তু, বহুত সংখ্যক মানুহে এই বস্তুটোৰ কথা নাজানে। সেইকাৰণে মই ভাবিলো এইটো যদি আপোনালোকৰ লগত অকমান শ্বেয়াৰ কৰো তেতিয়াহ'লে আপোনালোকৰ অকমান হলেও সহায় হ'ব, আৰু আপোনালোকৰ সহায় হ'লে মোৰ ভাল লাগিব। তেতিয়াহ'লে বলক সোনকালে আপোনালোকৰ বস্তুটো দেখ। এইটো খুব ধুনীয়া এটা বেবি সোফা, ধুনীয়া সিটিং ট্ৰেইনিং দিব পৰা যায়। সফ্ট টয়জ মেটেৰিয়েল হয়, ফাৰ আৰু ফাইবাৰ দি বনোৱা, আৰু এইটো আপোনাৰ সাৰ্কুলাৰ শেপৰ হয়। সব ফালৰ পৰা সাপোৰ্ট এটা পায়, বেক সাইডে এইটো সাপোৰ্ট আছে, ধুনীয়াকৈ ইয়াত আউজি পেলাই বেবিটো বহিব পাৰে, আৰু বহুত বেছি এট্ৰাক্টিভ হয় বস্তুটো। ইয়াতে দুখন কাণৰ নিচিনা দিয়া আছে, ইয়াতে বেবিটোৱে হোল্ড কৰি পেলাইও বহিব পাৰে, দুইখন হাতেদি ধৰি থাকিব পাৰে। আৰু এইটোত আপোনাৰ দুটা হোল দিয়া আছে, এই দুটা হোলেদি বেবিটোৰ ভৰি দুখন উলিয়াই আনিব পাৰি, আৰু তেনেকৈ তেওঁলোকক বস্তুটোত বহাব পাৰে। এইটো দেখিছেনে, দুইফালে দুটা হোল আছে। এইটো চিটত ধুনীয়াকৈ বেবিটোক বহাই দিব পাৰি। সব ফালৰ পৰা সাপোৰ্টটো পায় কাৰণে বেবিটোৰ পৰাৰো কোনো সম্ভাৱনা নাথাকে, খুব বেছি সুবিধা হয়। আৰু এইটো এনেকুৱা নহয় যে আপোনালোকে অকল সিটিং ট্ৰেইনিং দিয়াৰ সময়তে কামত আহে, কাৰণ এইটো পাছতো কামত আহে। বেবিটোক ইয়াত ধুনীয়াকৈ বহাই আপোনালোকে জলপানো খুৱাব পাৰে, যেনেকৈ মই ভিডিঅ'টো আৰম্ভণিতে দেখাইছোঁ, মই নিকি মাইনাক জলপান খুৱাইছিলোঁ। আৰু এইটো যিহেতুকে চাৰ্কুলাৰ হয়, সব ফালৰ পৰা ছাপোৰ্ট আছে, আমি গাৰু দি ছাপোৰ্ট দি পেলাই বেবি এটা বহোৱাবৰ কাৰণে যেতিয়া চেষ্টা কৰোঁ তেতিয়া পৰি যোৱাৰ চান্স থাকে, কিন্তু এইটোত পৰাৰ কোনো চান্স নাথাকে। বস্তুটো বহুত বেছি এট্ৰাক্টিভ হয়, বেবি ইয়াত বহি পেলাই খুব এনজয় কৰে, যিহেতুকে ধুনীয়া টয় এটা থাকে। এইটো এলিফেণ্ট টয় এটা আছে, আপোনালোকে নানান বেলেগ ধৰণৰো পাব। মই বাৰু আপোনালোকক এটা লিংক দি দিম, আপোনালোকে তাত গৈ শ্বপিং কৰিব পাৰিব। এইটো আজিৰ ভিডিঅ'টো চাই পেলাই ভাল লাগিল বুলি মই আশা কৰিছোঁ, আৰু প্লিজ যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবৰ কাৰণে আৰু কমেণ্ট দিবৰ কাৰণে নাপাহৰিব। আৰু যদি আপোনালোকে চিনি পায় বেলেগ পিতৃ মাতৃ যোনসকলৰ শিশুৰ বয়স এতিয়া ইমানখিনিৰ ভিতৰতে আছে আৰু তেওঁলোকৰ শিশুৱে এতিয়া বহিবলৈ যত্ন কৰি আছে, তেওঁলোককো এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আশা কৰোঁ তেওঁলোকৰো অকণমান ভিডিঅ'টো চাই পেলাই কামত আহিব। আকৌ আহিম বেলেগ এটি ভিডিঅ' লৈ পেলাই, তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।